ইউটিউবৰ এই বিশাল জগতখনলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাবলৈ আহিছোঁ ক'বলৈ আহিছোঁ আমাৰ গাঁৱত শেহতীয়াকৈ সৃষ্টি হোৱা তিনিটা সমস্যাৰ বিষয়ে তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ মোবাইলটোৰ ইলেক্ট্ৰনিক ষ্টেবিলাইজেশ্যন কেনেকুৱা আৰু আপোনালোকে অলপ লক্ষ্য কৰিব এনেকৈ হিলি থাকিলে মানে ভিডিঅ'টো খুব হিলি যায় যদি ইলেক্ট্ৰনিক ষ্টেবিলাইজেশ্যন নাথাকে বলক গৈ আছোঁ লাহে লাহে আমি আপোনালোকক আমাৰ গাঁওখনৰ প্ৰথমটো সমস্যা দেখুৱাবলৈ গান নাগাবা ভাইটি কপিৰাইট আহি যাব ভাইটি গান নাগাবা সেইটোৱে ইউটিউবৰ এটা ডাঙৰ সমস্যা আমাৰ গাঁৱৰ সমস্যাটো বাদ দিয়ক ইয়াতে গান মানে যাতা একদম বজাবই নোৱাৰি ইউটিউবত মানে আমাৰ গাঁৱৰ বাৰী আমাৰ গাঁৱৰ ৰাস্তা ইফালে এখন বাৰী লেফ্ট সাইডে এতিয়া আমি সাইকেলত গৈ আছো এইখিনিতে ৰখাব পাৰা আমি ৰখিলো এতিয়া আপোনালোকক এতিয়া সমস্যাটো ক'বলৈ আহিছোঁ এতিয়া মই উপস্থিত আছোঁ আমাৰ গাঁওখনৰ মূল ৰাস্তাটোত হয় এই ৰাস্তাটোৱে আমাৰ গাঁওখনৰ মূল ৰাস্তা এইফালে দক্ষিণ আৰু এইফালে উত্তৰ আৰু যদি মই প্ৰথমটো সমস্যা ক'বলৈ যাওঁ মানে প্ৰথমটো সমস্যা নহয় আজিৰ এই ভিডিঅ'টোৰ আটাইকেইটা সমস্যাই এই ৰাস্তাটোৰ লগতে জড়িত আৰু সেই তাৰে ভিতৰত যদি মই প্ৰথমটো সমস্যা ক'বলৈ যাওঁ তেতিয়াহ'লে এই ৰাস্তাটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল আজিৰ পৰা 4-5 বছৰ আগতে 2013-14 চনত আৰু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল 2016-17 চনত অৰ্থাৎ আজিৰ পৰা প্ৰায় 1 বছৰমান আগত আৰু সেই তেতিয়াৰ পৰাই এই ৰাস্তাটোৱেদি যি যান বাহনৰ সংখ্যা মানুহৰ অহা যোৱাৰ যি সংখ্যা সেইটো আচৰিত গতিত বৃদ্ধি পালে কাৰণ এই ৰাস্তাটোৱে উত্তৰ পাৰৰ আৰু দক্ষিণ পাৰৰ মানুহৰ যি মানে যাতায়াতৰ ক্ষেত্ৰত মূল ভূমিকা পালন কৰি আছে আৰু তাৰ ফলত যাতায়াতৰ সংখ্যা বাঢ়ি গ'ল মানুহৰ অহা যোৱা বাঢ়ি গ'ল ফলত কি হৈছে এই গাঁওখনৰ মানুহৰ বাবে সেইটো এটা বিৰক্তিকৰ হৈ পৰিল কাৰণ বিৰক্তিকৰ মানে কি আৰু সেই অনবৰতে গাড়ী মটৰৰ শব্দ তাৰ পাছত ইয়াতে অনবৰতে মানুহৰ অহা যোৱা ফলত মানে গাঁওখনত মানে মানুহবোৰ এক্সপ'জ হৈ পৰিল ইয়াতে মানুহবোৰে ইয়াতে এনে খোজকাঢ়িব নোৱাৰা হৈ গ'ল এই গাঁওখনৰ মানুহবিলাকে মানে এনে খোজকাঢ়িবলৈও মানে অলপ ভাবিবলগীয়া হৈ পৰিল চাওক মানুহবোৰ আমাৰ এই গাঁওখনলৈ নাহে মানুহবোৰ এই গাঁওখনেদি অহা যোৱাহে কৰে মুঠতে নতুন ৰাস্তা ট্ৰেফিক বাঢ়ি গৈছে আৰু কেইদিনমান পাছত এই গাঁওখনত ট্ৰেফিক পুলিচ নিয়োগ কৰিব লাগিব যেন পাইছোঁ এইখনো চাওক কৈ আছিলোঁ এই বাইকখন ইতিমধ্যে আহিছে চাব এই ৰাস্তাটোত মানুহ কিমান আহে মানে কিমান অহা যোৱা কৰে তো দেখা পালে আপোনালোকে কিমান ব্যস্ত এই ৰাস্তাটো একদম গুৱাহাটী মহানগৰীতকৈ কম নহ'ব তো এইটো আছিল 1 নম্বৰ সমস্যা আৰু 2 নম্বৰ সমস্যাটো আপোনালোকক মই ক'বলৈ আহিছোঁ এই ৰাস্তাটোৰ ফলত সৃষ্টি হোৱা চাওক এই ৰাস্তাটো নিৰ্মাণৰ ফলত কি হ'ল এই ৰাস্তাটোৰ দুয়োকাষে এইফালে আৰু এইফালে খাল আছিল আৰু সেই খালকেইটাই নলাৰ কাম কৰিছিল মানে সেই খালকেইটাই পানী নিষ্কাশনৰ যিটো কাম কৰিছিল সেইটো কৰিছিল পানী নিষ্কাশনেই নহয় সেই খালকেইটাত আমি কি কৰোঁ মাছ ধৰি খাইছিলোঁ বৰশী বাইছিলোঁ আৰু প্ৰয়োজন হ'লে সেই খালৰ পানীক আমি খেতি পথাৰতো প্ৰয়োগ কৰিছিলোঁ কিন্তু অতি দুৰ্ভাগ্যক্ৰমে এই ৰাস্তাটো যেতিয়া মাটি ৰাস্তাৰ পৰা পকা ৰাস্তা কৰা হ'ল সেইকাৰণে এই ৰাস্তাটোৰ যিকেইটা ছাইড বামকেইটা বঢ়াই দিয়া হ'ল ফলত ইয়াত থকা খালকেইটাও ইয়াতে এটা খাল আছিলে আপোনালোকে চাব পাৰে ইয়াতে এই খালকেইটা ঢাকি দিয়া হ'ল আৰু সেই ঢাকি দিয়াৰ ফলত কি হ'ল মোজাই দিয়া হ'ল আৰু মোজাই দিয়াৰ ফলত ইয়াত যেতিয়া পানী পৰে বৰষুণ পৰে তেতিয়া সেই ৰাস্তাৰ পানী ডাইৰেক্ট চিধা পোনে পোনে বাৰীত প্ৰৱেশ কৰে আৰু বাৰীত প্ৰৱেশ কৰাৰ ফলত কি সমস্যা হ'ব পাৰে আপোনালোকে নিশ্চয় জানেই এই বিষয়ে ইমান বহলাই ক'বলৈ দৰকাৰ নাই তো এইটো আছিল 2 নম্বৰ সমস্যা ইতিমধ্যে গাড়ী আৰু এখন আহিছে চাওক এইখন গাড়ী গ'ল
মই মানে মানুহৰ আগত ভিডিঅ' কৰি দিবলৈ অলপ লাজ লাগে সেইটো কাৰণে সেয়া আৰু এতিয়া মই আপোনালোকক এই পকা ৰাস্তাটোৰ ফলত আমাৰ গাঁৱত সৃষ্টি হোৱা আজিৰ এই ভিডিঅ'টোৰ শেষৰটো আৰু 3 নম্বৰ সমস্যাটো দেখুৱাম এতিয়া এইখন চাইকেলতে মই আপোনালোকক 3 নম্বৰ সমস্যাটো দেখুৱাম এইকেইটা বাৰু আমাৰ গাঁৱৰ পোৱালি দেই Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. Namghor paichu namghor. And on we'll go through the wastelands, through the highways. Till my shadow turns to sun rays. And on we'll go. Sauk, আপোনালোকে দেখা পালে 1 2 3 4 5 কৰি 6টা স্পিড ব্ৰেকাৰ দেখা পালে আৰু সেই স্পিড ব্ৰেকাৰ কেটা আমাৰ এই গাঁওখনত 1 কিলোমিটাৰ ৰাস্তাটোতে আছে আৰু সেইটোৱে হ'ল এটা ডাঙৰ সমস্যা হয় স্পিড ব্ৰেকাৰৰ ফলত মানে কাৰ কি লাভ হৈছে এইটো নাজানো কিন্তু সেইটো এটা সমস্যা কিন্তু সেই সকলোবিলাক যদি আমি বাদ দিও তেতিয়াহলে এই গাঁওখন অতিকৈ এখন সুন্দৰ গাঁও ইয়াৰ মানুহবোৰৰ মনবোৰ অতিকৈ সুন্দৰ মানুহৰ মাজত মিলাপ্ৰীতি আছে আৰু এই গাঁওখনত এখন ধুনীয়া খেলপথাৰ আছে আৰু এই গাঁওখনৰ চিনাকি স্বৰূপে এজোপা বৰগছ আছে এজোপা ডাঙৰ বৰগছ আৰু ভগৱানৰ বিশ্বাসীসকলৰ বাবে আৰাধনা কৰিবলৈ এটা ধুনীয়া নামঘৰ আছে আৰু এই গাঁওখনৰ ৰাস্তা পদূলিবোৰ খুবেই সুন্দৰ আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে আপোনালোকক এই গাঁওখন এবাৰ আমাৰ এই মোৰ এই মৰমৰ গাঁওখন এই জন্মভূমিখন এবাৰ ধুনীয়াকৈ দেখুৱাম আপোনালোকক আৰু মই কোৱা নাই যে এই গাঁওখনেদি মানুহ অহা যোৱা কৰা মানুহবোৰক মই বেয়া কোৱা নাই নাহিবলৈ কোৱা নাই আহক কিন্তু মই সেইটো এটা যে বিৰক্তিকৰ এটা হৈ পৰিছে সেইটোহে মই আপোনালোকক ক'বলৈ আহিছোঁ আৰু মই সকলোকে অনুৰোধ জনাইছোঁ যিহেতু পেট্ৰলৰ দাম বাঢ়ি গৈছে সেই সকলোৱে যিমান পাৰে সিমান চাইকেল চলাবলৈ আৰম্ভ কৰক পৰাপক্ষত আৰু এইজনৰ দৰে বোলে আৰু যদি তো এইখিনি আছিল আজিৰ এই ভিডিঅ'টোৰ মূল ক'বলগীয়া বিষয়খিনি যদি আপোনালোকৰ ভাল লাগিল তেনে ভিডিঅ' লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু মোৰ চেনেলটোৰ বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকৰ ইউটিউবত সৰ্বপ্ৰথমে পাই থাকিবলৈ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা ঘণ্টাটোকো বজাই দিয়ক তেনেহ'লে আজিলৈ আহিছোঁ জয় জৱান জয় কিষাণ মহিলা কবি বহুত বহুত সন্মান আৰু ছেফ নেচাৰ ছেফ লাইফ মোৰ যদি জেচিবি থাকিলে হয় নহয় তেতিয়া মই এই স্পিড ব্ৰেকাৰ কেইটা লুডাৰ লগ আৰু মই আপোনালোকক ক'ব পাহৰিলোঁ আমাৰ গাঁওখনত 4টা ৰজাদিনীয়া পুখুৰী আছে আদিম যুগৰ 4টা পুখুৰী আছে আৰু সেই 4টা পুখুৰী দুটাকৈ দুজোৰ হৈ আছে আৰু আপোনালোকে যদি সঁচাই চাব বিচাৰে আমাৰ গাঁওখন তেতিয়াহ'লে আপোনালোকক মই সঁচাকৈ দেখুৱাম কমেণ্ট কৰক এই ভিডিঅ'টোৰ তলত কমেণ্ট বক্সত আজিলৈ আহিছোঁ দিয়ক